নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰ খবৰ হৈছে মজা। আৰু যাব ওলাইছোঁ পালনামলৈ। পালনামলৈ অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু পালনাম ভাগ দিনতে আৰম্ভ কৰিছে, যিহেতু ঠাণ্ডা বহুত আৰু ক'ভিডৰ পৰিস্থিতি, পালনাম দিনতে আৰম্ভ কৰিছে। অকণমান দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো আৰু শেষত জনাব আপোনালোকে কেনে লাগে। বনাবলৈ লৈছোঁ গাজৰৰ হালোৱা। একেবাৰে কম বস্তু দি বনাম আৰু একেবাৰে কম সময়ত হোৱাকৈ বনাম। আৰু এয়া লৈছোঁ কাঠবাদাম আৰু কাজুখিনি মই এনেকৈ দুফাল কৰি দিছোঁ আৰু কাঠবাদামকেইটাও এনেকৈ দুফাল কৰি দিছোঁ। আৰু কেইটামান লৈছোঁ গাজৰখিনি মই এতিয়া পিহনাখনত ধুনীয়াকৈ পিচি ল'ম সৰু অংশখিনিত। চাই থাকিব ভিডিঅ'টো। মোৰ এইখিনি পিচি হৈ গ'ল আৰু মই তেজপাত, লং, ইলাচি এনেকৈ লৈ লৈছোঁ কাটি। আৰু এতিয়া মই এইখিনি কুকাৰটোত দি দিম, 3টামান চিটি মাৰিবলৈ দিম।
মই কুকাৰত দি দিলোঁ আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম গাখীৰ। মই গাখীৰখিনি দিয়ে চিটি মাৰিম। আপোনালোকে গাখীৰ যদি কম থাকে তেনেহ'লে পানী দি দিব, পানী দি চিটি মাৰি ল'ব পাৰিব। মই ষ্টেণ্ডডাল নাই লোৱা, এটাখন পৰি গৈছে, ষ্টেণ্ডডাল নাই লোৱা আৰু লৰাই দিছোঁ। ইয়াতে সকলোখিনি দি দিম। লং, ইলাচি, কাজু, বাদাম সকলোখিনি দি দিছোঁ আৰু এতিয়া ঢাকনাখন লগাই দিম ধুনীয়াকৈ। ঢাকনাখন লগাই দিলোঁ আৰু অকণমান চিৰাইছে, চিটি মাৰিবলৈ গৈছে। বেছি নহয় 3-4টামান চিটি মাৰি ল'ম। আৰু ইফালে গাখীৰ বহাই দিছোঁ, গাখীৰ গৰম হ'বলৈ দিছোঁ। একদম কম সময়ত চিম্পুলভাৱে বনোৱা এবিধ মিঠাই হ'ব এইটো। মিঠাই মানে জুলীয়া মিঠাই হ'ব আৰু গাজৰৰ হালোৱা বুলিও ক'ব পাৰিব। একদম কম বস্তুৰে কম সময়তে বনাইছোঁ মই। চাই থাকিব ভিডিঅ'টো। গাখীৰখিনি অকণমান গৰম হৈছে আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম ঘি। কুকাৰটো চিটি মাৰিছে আৰু ইয়াত মই একদম ফুল 1 চামুচ দি দিছোঁ। মোৰ এইখিনি ৰেডি হৈ গ'ল। মই 3টা চিটি মাৰি ল'লোঁ। গাখীৰ পূৰা উতলি গৈছে মোৰ। ঘি দিয়াৰ পিছত ঘিখিনি গলি গ'ল আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম পাউডাৰ গাখীৰ। মই 3 চামুচ পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া পুনৰ ভালদৰে লৰাই দিম। পুৰা উতলি গৈছে পাউডাৰ গাখীৰ দিয়াৰ পিছত। আৰু এতিয়া মই ব্যৱহাৰ কৰিছোঁ চেনি। চেনি আপুনি যিমানটো পৰিমাণৰ মিঠা খাই সিমানটো পৰিমাণৰ দি ল'ব। আপুনি কিমান পৰিমাণৰ বনাই সেইটো পৰিমাণ হিচাপে দি ল'ব। এতিয়া চেনিখিনি গলিবলৈ দিম। গাখীৰখিনি ধুনীয়াকৈ উতলি গৈছে চেনি দিয়াৰ পিছত। আৰু এতিয়া মই ইয়াত গাজৰখিনি এড কৰি দিম। এইখিনি পূৰা উতলি আছে, এটা খুব ধুনীয়া ফ্লেভাৰ আহিছে। আৰু মই এতিয়া ঢাকনাখন ধুনীয়াকৈ লগাই দিম। অলপ সময় উতলিবলৈ দিম, প্ৰায় 5-6 মিনিটমান। প্ৰায় 6-7 মিনিটমানৰ পিছত চাম। একদম ধুনীয়া হৈ গৈছে। এয়া পূৰা মানে গাখীৰখিনি শুকাই গ'ল আৰু অকণমান থিৰ হৈ আহিল বস্তুখিনি। মই এতিয়া হেতা দি লৰাই দেখাম আপোনালোকক। খাবলৈও ধুনীয়া সোৱাদ হয়। গাখীৰৰ খৰটো লাগি গৈছে চাইডে চাইডে। ৰেডি। এয়া হৈ গ'ল আজিৰ গাজৰৰ এটা মিঠা ৰেচিপি। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ চেনেলত নতুনকৈ জইন হৈছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব।